নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টমমান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 14 নম্বৰ অধ্যায়টো। অধ্যায়টোৰ নাম হৈছে সংস্কৃত আৰু আমাৰ জীৱন। ক. পাঠভিত্তিক ক্ৰিয়া। 1 নম্বৰ উত্তৰ দিয়া। ক. সংস্কৃত গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়? উত্তৰ: সংস্কৃত গঢ়ি উঠিবলৈ সমাজৰ প্ৰয়োজন হয়। খ. সমাজ কাৰ দ্বাৰা গঠিত হয়? উত্তৰ: সমাজ মানুহৰ দ্বাৰা গঠিত হয়। গ. সংস্কৃতৰ অন্যতম উপাদান কি? উত্তৰ: সংস্কৃতৰ অন্যতম উপাদান হ'ল আচাৰ-আচৰণ। খ. কৃষ্টিৰ উৰ্বৰতা পথাৰৰ পৰা কি বুটলা হয়? উত্তৰ: কৃষ্টিৰ উৰ্বৰতা পথাৰৰ পৰা সংস্কৃতিৰ শইচ বুটলা হয়। ঙ. সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগে? উত্তৰ: সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে। প্ৰথম চ. সংস্কৃতিৰ ৰূপ দুটা কি কি? উত্তৰ: সংস্কৃতিৰ ৰূপ দুটা বাহ্যিক আৰু আভ্যন্তৰীণ। প্ৰথম দ্বিতীয় চ. মানুহৰ আবেগ অনুভূতিৰ মূল উৎস কি? উত্তৰ: মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি। বৰ্গীয় জ. কৃষ্টিৰ আধাৰ কি? উত্তৰ: কৃষ্টিৰ আধাৰ হ'ল কৃষি। ছ. দখনা আৰু চৌবন্দী মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোচাক? উত্তৰ: দখনা আৰু চৌবন্দী মূলতঃ বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোচাক। 2 নম্বৰ চমু উত্তৰ দিয়া। ক. ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি? উত্তৰ: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে যি কথা, যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দ্ৰব্য প্ৰকৃতি দিয়ে এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায়, মানুহৰ সেই কথা, সেই চিন্তা বা সেই কামেই হৈছে সংস্কৃতি। এই উক্তিৰ আধাৰত ক'ব পাৰি যে আমাৰ মানৱ জীৱনক সুন্দৰ আৰু শক্তিমান কৰি তোলা সকলো সুকুমাৰ কলা, কাম আৰু গুণ ৰাখিয়েই হ'ল সংস্কৃতিৰ সপোন। খ. সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি? উত্তৰ: সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণ হিচাপে প্ৰধানকৈ জলবায়ুৰ ভিন্নতা, খাদ্য-ৰীতিৰ অভ্যাস বা জীৱনশৈলীৰ বৈশিষ্ট্য আদিলৈ আঙুলিয়াব পাৰি। গ. খাদ্য-ৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়? উত্তৰ: খাদ্য-ৰীতিৰ ভিন্নতাৰ ফলত ঠাইভেদে বেলেগ বেলেগ খাদ্যাভ্যাসৰ গঢ় লৈ উঠে। সেইবাবে কোনো এখন ঠাইৰ সংস্কৃতিও সেই অনুসৰি গঢ় লৈ উঠে। ঠাইত থকা জলবায়ুৰ অনুসৰি মানুহৰ খাদ্যাভ্যাস আৰু সেই মৰ্মে খাদ্য-বস্তুৰ আহিলাও উপলব্ধ হয়। এইদৰে সংস্কৃতি বিভিন্ন হৈ গঢ় লৈ উঠে। খ. সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে? উত্তৰ: সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ-আচৰণ। ক'বলৈ গ'লে আচাৰ-আচৰণ মাজত ব্যক্তিগত চিন্তা-ভাৱনা উন্মেষিত হোৱাৰ লগতে সামাজিক মানো প্ৰতিফলিত হয়। ভিন্ন সামাজিক পৰিৱেশৰ আচাৰ-আচৰণো ভিন্ন। মানুহে জীৱনৰ প্ৰথম প্ৰভাতৰে পৰা বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰে আৰু সেই কাৰ্য সমাপন কৰিবলৈ যাওঁতে নিজৰ ৰুচি, আচৰণ
আদি প্ৰকাশ কৰে। লাহে লাহে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন বান্ধ খাই পৰে। সাধাৰণতে পৰম্পৰা অৰ্থনৈতিক, সামাজিক, ধৰ্মীয়, নান্দনিক, ভাষা সম্পৰ্কীয় দিশবোৰ সাঙুৰি লয়। পৰম্পৰাগতভাৱে ব্যক্তিয়ে সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰৰ অভ্যাস কৰে আৰু আচৰণৰ অনুশীলন কৰে। এনে অভ্যাসে তেওঁক সমাজৰ কল্যাণৰ দিশত অগ্ৰসৰ হোৱাত সহায় কৰে। ৩ নম্বৰ, বুজাই লিখা। ক. বাৰ্ষিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ। উত্তৰ: সংস্কৃতিৰ দুটা ৰূপ, এটা বাৰ্ষিক আৰু আনটো আভ্যন্তৰীণ। যিটো ৰূপ আমি বাহিৰৰ পৰা দেখা পাওঁ সেইটো হৈছে বাৰ্ষিক ৰূপ, আনহাতে অন্তৰ্নিহিত হৈ থকা ৰূপটো হৈছে আভ্যন্তৰীণ ৰূপ। নৃত্য এটি পৰিৱেশন কৰোঁতে যিবোৰ কলা-কৌশল যুক্ত হৈ থাকে সেইটো হৈছে বাৰ্ষিক ৰূপ, ভিতৰুৱা। কিন্তু সেই নৃত্যৰ ৰসাস্বাদন কৰি লভা বিমল আনন্দই হৈছে আভ্যন্তৰীণ ৰূপৰ অন্তৰ্গত। ধুনীয়াকৈ সাজ-পোছাক পিন্ধা কাৰ্য বাৰ্ষিক সংস্কৃতিৰ পৰিচায়ক, কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ আভ্যন্তৰীণ সংস্কৃতিৰ অমল উৎস। সেইবাবে ক'ব পৰা যায় যে আভ্যন্তৰীণ সংস্কৃতিৰ সৈতে আমাৰ দৃষ্টিভংগী আৰু মূল্যবোধ সমূহ যথা উচিত-অনুচিত, ন্যায়-অন্যায়, কৰণীয়-অকৰণীয় আদি সংযুক্ত হৈ থাকে। এয়াই বাৰ্ষিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ। খ. জলবায়ু আৰু খাদ্য ৰীতি ভিন্নতাই সংস্কৃতিৰ বিকাশ কেনেধৰণেৰে সাধন কৰে? উত্তৰ: জলবায়ু ভেদে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, বাসস্থান আদি বেলেগ বেলেগ হয়। যি ঠাইৰ যেনে ধৰণৰ জলবায়ু তাৰ উপযোগীকৈ মানুহে জীৱনৰ ধাৰণ অভ্যাস গঢ় দিয়ে। একেদৰে ঠাইভেদে খাদ্যৰ ভিন্নতাও দেখা যায়। ঠাণ্ডা ঠাইৰ মানুহতকৈ গৰম ঠাই বা গৰম অঞ্চলৰ মানুহৰ খাদ্যাভ্যাস বেলেগ। সেয়েহে জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতা ভেদে সংস্কৃতিৰ বিকাশো বেলেগ বেলেগ হয়। জলবায়ু ভেদে উৎপাদিত শস্য বা খাদ্য বস্তু বেলেগ বেলেগ হয়, গতিকে তাৰ ওপৰত ভিত্তি কৰিয়ে মানুহৰ খাদ্যাভ্যাস গঢ় লৈ উঠে আৰু ইয়ে ঠাইভেদে পৃথক সংস্কৃতিৰ গঢ় দিয়াত সহায় কৰে। ৪ নম্বৰ, ব্যাখ্যা কৰা। ক. সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। উত্তৰ: উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে। পাঠটোৰ পৰা তুলি দিয়া হৈছে। আমাৰ জীৱনত সংস্কৃতিৰ প্ৰভাৱ বুজোৱা প্ৰসংগতে এই কথাফাকি অৱতাৰণা কৰা হৈছে। সংস্কৃতি অবিহনে জাতি এটা অধৰুৱা। গতিকে স্বাভাৱিকতে সংস্কৃতিয়ে হৈছে জাতি এটা জীয়াই থকা মুখ্য আহিলা। নিজস্ব কৃষ্টি, ৰীতি-নীতি আৰু বৈশিষ্ট্যৰ বলতহে জাতি এটা গঠন ধৰি থিয় হৈ থাকে। সংস্কৃতিৰ মাজতেই ব্যক্তি আৰু সমষ্টিৰ নান্দনিক মন প্ৰতিভাসিত হয়। আজিৰ সমাজত বিদ্যামান লোকো সংস্কৃতি
বৈচিত্ৰ্যই আমাক সকলো সংস্কৃতিৰ প্ৰতি সন্মান পোষণ কৰিবলৈ আৰু শ্ৰদ্ধাশীল হ'বলৈ শিকায়। আমাৰ জাতীয় জীৱনশৈলীৰ মাজত নিহিত হৈ আছে সংস্কৃতিৰ পৰম আকাংক্ষিত সক্ৰিয়তা, যি সুন্দৰতম জীৱনৰ সপোন দেখিবলৈ আমাক পলে পলে প্ৰেৰণা যোগায়। গতিকে জাতীয় জীৱনত সংস্কৃতিৰ প্ৰভাৱ অপৰিহাৰ্য। ই জাতীয় জীৱনত ইন্ধনৰ ৰূপে কাম কৰে। সকলো সুকুমাৰ চিন্তা, কাম আৰু গুণৰাশিয়েই হ'ল সংস্কৃতিৰ সপোন। উত্তৰ: সুকুমাৰ মানে হৈছে সৃষ্টিশীল কাম-কাজ বা চিন্তা চৰ্চা। সংস্কৃতি হৈছে এনেধৰণৰ সুকুমাৰ কলা বা চিন্তা চৰ্চা আৰু কৰ্মৰাজিৰ আধাৰ। কলাসুলভ কাম-কাজ অথবা চিন্তা চৰ্চাই মানুহৰ জীৱনক সুন্দৰ কৰি গঢ়ি তোলাত সহায় কৰে। এনেধৰণৰ চিন্তা চৰ্চা হৈছে ধনাত্মক ভাৱনাৰ আধাৰ। এই সকলো চিন্তা, কাম বা গুণৰাশি মিলিয়েই সংস্কৃতি গঢ় লৈ উঠে। মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি। উত্তৰ: প্ৰকৃতিৰ পৰা আমি কল্পনা, ৰহণ আৰু সৃষ্টিৰ খোৰাক আহৰণ কৰোঁ। হৰিণ এটি জঁপিয়াই পাৰ হৈ গ'লে তাৰ পছন্দময় খোজটো কবিয়ে সৃষ্টিৰ উৎস বিচাৰি পায়। লাভ কৰে আনবিলাক উৎসাহ। আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক সামৰি থকা বিভিন্ন গছ-গছনি, পাহাৰ-পৰ্বত, ভৈয়াম আৰু চৌপাশৰ সেউজীয়াৰ মাজতেই নিহিত হৈ থাকে সৃষ্টিৰ খোৰাক আৰু জীয়াই থকাৰ প্ৰেৰণা। এনেদৰে প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ পৰাই আমি জীৱন ধাৰণৰ প্ৰয়োজনীয় উদযাপনসমূহৰ লগতে অফুৰন্ত সাহস আৰু প্ৰেৰণাও পাওঁ জীৱনটো অতিবাহিত কৰাৰ কাৰণে। ৫ ক. কৃষ্টি আৰু স্তুতি শব্দৰ শেষত টি ধ্বনিৰ মিল থকা শব্দ লিখা। উত্তৰ: কৃষ্টি। দৃষ্টি, সৃষ্টি, বৃষ্টি, পুষ্টি, সন্তুষ্টি। স্তুতি: নতি, উন্নতি, অৱনতি, গতি, প্ৰতি, ৰাতি। সংস্কৃতি, সমযোগ, কৃতি এনেধৰণৰ শব্দৰ আগত সম উপসৰ্গ যোগ কৰি সংস্কাৰ, সংযম, সন্ন্যাস, সঞ্চয় আদি শব্দ লিখিব পাৰোঁ। তেনেধৰণেৰে তলত দিয়া উপসৰ্গৰ সহায়ত পাঁচোটাকৈ শব্দ লিখি বাক্য সাজা। উত্তৰ: প্ৰতিবাদ। কৃষকসকলৰ প্ৰতিবাদে দেশখন উত্তাল কৰিছিল। প্ৰতিকাৰ। বেমাৰৰ প্ৰতিকাৰ বিচাৰি তেওঁ বেজৰ ওচৰলৈ গৈছিল। প্ৰতিশোধ। নিজৰ প্ৰতিশোধ পূৰাবলৈ তেওঁ নিকৃষ্ট কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে। প্ৰতিশ্ৰুতি। জনপ্ৰতিনিধিজনে নিজৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছিল। প্ৰতিলিপি। নাট প্ৰতিযোগিতাৰ প্ৰতিলিপি জমা দিয়াৰ বাবে বিচাৰকে প্ৰতিযোগীসকলক আহ্বান জনাইছে। অৱলম্বন। বানপানীৰ পৰা ৰক্ষা পাবলৈ সিহঁতে বাঁহৰ চাঙৰ অৱলম্বন কৰিছিল। অৱকাশ। দুৰ্যোগৰ সময়ত বিপদৰ অৱকাশ নাথাকে। অৱতৰণ। বিমানখন অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে দুৰ্ঘটনাটো ঘটিছিল। অৱৰোধ। অৱৰোধকাৰীসকলে ঘাইপথ অৱৰোধ কৰি ৰাখিছিল। অৱতাৰ। কল্কিক বিষ্ণুৰ দশম অৱতাৰ বোলা হয়।
অনু অনুৰূপ কবিতাটো অনুৰূপ ৰূপত তুলি দিয়া হৈছিল। অনুৰোধ মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁ সভাখনলৈ আহিছিল। অনুগ্ৰহ কৰি পানী এগিলাচ আনিবনে? অনুভৱ এই সম্পৰ্কত তোমাৰ অনুভৱখিনি কেইটামান শব্দ প্ৰকাশ কৰা। অনুশোচনা ভুলৰ অনুশোচনাত তেওঁ দগ্ধ হৈছিল। বিশ্বাস হেৰাই যোৱা বিশ্বাস ঘূৰাই পোৱাটো টান। বিশিষ্ট সভাখন শেষ সভাখনত তেখেতক বিশিষ্ট অতিথিৰূপে আমন্ত্ৰণ কৰা হৈছিল। বিশেষ জন্মদিনটো আৰু অধিক বিশেষ কৰি তোলাৰ বাবে মই সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিকাশ দেশ এখনৰ বিকাশৰ প্ৰধান উপাদান হৈছে শিক্ষা। বিখ্যাত চহৰ বাবে অসম বিশ্বৰ ভিতৰতে বিখ্যাত। উৎকৰ্ষ ছাত্ৰ-ছাত্ৰী সকলো ধৰণৰ উৎকৰ্ষ সাধনৰ বাবে শিক্ষকসকলে চেষ্টা কৰা উচিত। উৎসৰ্গা বঁটাটি তেখেতে স্বৰ্গগামী মাকৰ নামত উৎসৰ্গা কৰিছিল। উৎসৱ বিহু অসমৰ জাতীয় উৎসৱ। উৎসাহ পৰীক্ষাত ভাল ফলাফল দেখুওৱাৰ বাবে তেখেতে ছাত্ৰ-ছাত্ৰীসকলক বাৰুকৈয়ে উৎসাহ যোগাইছিল। উৎখাত দুৰ্নীতিৰ শিপা উৎখাতৰ বাবে চৰকাৰে ব্যৱস্থা হাতত লৈছিল। ৬ নম্বৰ পাঠটোত থকা জুৰীয়া শব্দকেইটা বাছি উলিয়াই লিখা। উদাহৰণ আচাৰ আচৰণ। উত্তৰ চিন্তা ভাৱনা, আচাৰ ব্যৱহাৰ, খেতি পথাৰ, মেখেলা চাদৰ, কৃষ্টি সংস্কৃতি, কলা কৌশল, সাজ পোছাক, ন্যায় অন্যায়, কৰণীয় অকৰণীয়, পেট কপটীয়া, আৱেগ অনুভূতি, শিল্পী সাহিত্যকৰ, গছ লতা, পশু পক্ষী, গীত মাত, নাচ গান, চিত্ৰ কলা, স্থাপত্য ভাস্কৰ্য, উৎসৱ পাৰ্বণ, নীতি নিৰ্দেশনা, জীৱন যাত্ৰা। ৭ নম্বৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। উত্তৰ আচাৰ বিচাৰ সমাজত বসবাস কৰিবলৈ হ'লে আমি আচাৰ বিচাৰ মানি চলাটো দৰকাৰ। সাজ পোছাক সাজ পোছাকত মানুহৰ ব্যক্তিত্ব ফুটি উঠে। পেট পূজা মিটিংখন আৰম্ভ কৰাৰ আগতে সকলোৱে পেট পূজা ভাগ কৰি লৈছিল। বিনন্দীয়া উদ্যানখনৰ বিনন্দীয়া পৰিৱেশ সকলোকে আপলোড কৰিছিল। উৎসৱ পাৰ্বণসমূহে মানুহৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰে। ৮ নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ উৎসৱ কেইটামানৰ নাম লিখা। উত্তৰ গছ ৰোৱা, ন খোৱা, লখিমী চপোৱা আদি। খ শিল্পভিত্তিক সমাজ বুলিলে কি বুজা। উত্তৰ শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক
শিল্পীভিত্তিক সমাজ বুলিব পাৰি।